নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আগতে এনেকুৱা নেমু খেতিৰ ভিডিঅ' এটা আপলোড কৰিছিলোঁ, যিটো আমি নতুনকৈ নেমু খেতি কৰিছোঁ। কেনেকৈ নেমু খেতি কৰিব লাগে, কেনেকৈ ৰোপণ কৰিব লাগে, কি কি সাৰ দিব লাগে, এই গোটেইখিনি বিষয়ত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। তে আমি এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম যে আমি যিখিনি পুৰণি নেমু খেতি কৰি আছোঁ, আমি প্ৰায় 10 বছৰৰ পৰা নেমু খেতি কৰি আছোঁ, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ পুৰণি যিখিনি নেমু খেতি আছে, এই নেমু খেতিৰ কেনেকৈ আমি যত্ন লওঁ, কিমান উৎপাদন হয়। ইয়াতে 1 বিঘামান নেমু খেতি আছে, আৰু 1 বিঘাত আমি 120টামান এনেকুৱা নেমু গছ ৰোপণ কৰিছোঁ। বন্ধুসকল, এইটো হ'ল সিডলেছ লেমন, আৰু এইটো অসমত বিশেষ চাহিদা আছে, আৰু ইয়াৰ উৎপাদনো যথেষ্ট হয়। সুগন্ধিযুক্ত এই নেমু, আৰু আপোনালোকে চাব যে এই হোটেল আদি কিছুমান শ্বিলং, গুৱাহাটী এইবিলাকত যথেষ্ট ইয়াৰ চাহিদা আছে। তে বন্ধুসকল, আমি এই 1 বিঘা নেমু খেতিৰ পৰা সপ্তাহত প্ৰায় 20 মোনকৈ নেমু উঠাই আছোঁ, আৰু 20 মোনৰ পৰা প্ৰায় আমি সপ্তাহত 4000কৈ টকা পাই আছোঁ। তে এটা সৰু পৰিয়াল এনেকুৱা যদি 1 বিঘামান নেমু খেতি কৰিব পাৰে, সি নিশ্চিতভাৱে এটা এনেকুৱা পৰিয়ালক পোহপাল দিয়াতে অসুবিধা নহ'ব। তে এনেকুৱা সপ্তাহত যদি 4000কৈ টকা পোৱা যায়, মানে মাহত 5 সপ্তাহ হ'লে তে 4-5 গুণ 20000 টকা আমি মাহত ইয়াৰ পৰা ইনকাম কৰিব পাৰোঁ। ইয়াৰ খৰচ বিশেষ একো নাই, আমি মাজে মাজে গোবৰ সাৰ অলপ দি থাকিব লাগে। আৰু নেমু খেতিৰ আমি এটা বস্তু লক্ষ্য ৰাখিব লাগিব, যাতে নেমু খেতিত বেলেগ গছ ৰোপণ কৰা নহয়, মানে ছাঁ হৈ থাকিলে ইয়াত উৎপাদন কম হ'ব। আমি এইটো প্ৰমাণ কৰি চাইছোঁ। যিখিনি জায়গাত আমাৰ গছ আছে 2-এটা, সেই জায়গাখিনিত কিন্তু উৎপাদন যথেষ্ট কম হয়। ৰ'দ পৰা ঠাই হ'ব লাগিব এনেকুৱা, আৰু বতাহ আদি বলিব লাগিব, তেতিয়াহ'লে ইয়াৰ উৎপাদন যথেষ্ট ভাল হয়। তে বন্ধুসকল, আমি অসমৰ কৃষকসকলক এইটোই পৰামৰ্শ দিব বিচাৰোঁ যে আপোনালোকে এনেকৈ নেমু খেতি কৰক, যথেষ্ট লাভ আছে ইয়াত। জাষ্ট আপোনালোকক এটা বস্তুৱে দেখুৱাম যে আপোনালোকে নিজেই চাওকচোন এই গছবিলাকত কিমান ফলন হৈছে। তো এনেকৈ যদি গছবিলাকত ফলন হয়, ইয়াৰ পৰা আমি নিশ্চিতভাৱে লাভৱান হ'ব পাৰোঁ। ইয়াত লোকচানৰ কোনো সম্ভাৱনাই নাই। মই এনেকুৱা বিভিন্ন ধৰণৰ খেতি বাতিৰ ভিডিঅ' আপলোড কৰি থাকোঁ। আমি নিজে এনেকুৱা খেতি বাতিবিলাক কৰি থাকোঁ, আৰু এইবিলাক ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ, যাতে আপোনালোকেও এনেকৈ মোৰ দৰে খেতি কৰিব পাৰে, খেতি কৰি স্বাৱলম্বী হ'ব পাৰে। এনেকৈ সেইটো উদ্দেশ্যে মই ভিডিঅ'বিলাক আপলোড কৰি থাকোঁ। আপোনালোকে যদি ভিডিঅ'টো মোৰ ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।